friends, welcome back to my YouTube channel. আৰু আজি গৈ আছো মানে বৰ্ণগড় মাঘী উৎসৱ পাতিছে ইচিপিৰ পৰা আৰু নতুনকৈ যদি ভিজিট কৰিছে মোৰ চেনেলত তেনেহলে সাবস্ক্ৰাইব কৰিব আৰু যোৱালৈকে চাগে আন্ধাৰে হ'ব 2 hours later. তো फ्रेंड्स এতিয়া গৈ আছো হৰপগড় কালী মন্দিৰ প্ৰাংগণত তাত বৰ্ণগড় মাঘী উৎসৱ আয়োজিত কৰিছে ইচিপিৰ পৰা আৰু তাত নীতিশ দা ভৱেশ দা গোটেই কেইজনকে লগ পাম বহুতো ইউটিউবাৰো আহিছে তাত তো এতিয়া আমি গৈ আছো আৰু গৈ পায়ে গলো আৰু আগত দেখিলোৱে নীতিশ দা আৰু ভৱেশ দাক আৰু মোৰ লগত গৈ আছে ৰাহুল আৰু আহি লগ পালো ভৱেশ দা আৰু নীতিশ দা এ দাদি কুহুৰি মাঘী উৎসৱত কুহুৰি তুলিব আহিছো আমি যেতিয়া আহি ভৱেশ দা আৰু নীতিশ দাক লগ পালো আগত আছে নীতিশ দা চলি আছে আৰু ৰাজক লগ পালো আকৌ আজি মাঘী উৎসৱত একেলগে ভিডিঅ' বনাম আজি গোটেই ভিডিঅ'টোত আপোনালোকে দাদি কুহুৰি দেখি পাবলৈ পাব ইয়াত কুহুৰি তো ফ্ৰেণ্ডছ এতিয়া আমি ভিতৰলৈ সোমাই যাম আৰু এইখন কেটেৰে ভিতৰলৈ সোমাই যাম আৰু আগত মঞ্চখন আছে তাত অনুষ্ঠান চলি আছে আৰু সোমোৱাৰ লগে লগে দেখা পালো কাঁচা বজাৰ দোকানখন ইয়াত মহিলাৰ আত্মসহায়ক গোটৰ পৰা লাৰু পিঠা এনেধৰণে বনাই কিনে দোকান দিছে আৰু আজি শেষৰটো দিন বাবে ইয়াত দোকানবোৰ উঠিয়ে গৈছে আৰু সোমাই কিনে দেখা পালো এখন বেনাৰ য'ত আছে মুকলিত শৌচ পেচাব নকৰিব আৰু ফ্ৰেণ্ডছ ইয়াত ফটোশ্বুটৰ বাবে বনাই দিছে আৰু আগত বিহু নৃত্য চলি আছে আপোনালোকে চাওকচোন বিহু নৃত্য লগ পালো আমাৰ সাংবাদিক বন্ধু নিৰ্ময় মৃদুস্মান ৰাহুল আছে আৰু ময়ো আছো লগতে যেহেতু মই সৰ্ব 24ত কাম কৰোঁ লগতে আজি ব্লগছ বনাম বুলি আহিছোঁ তথাপিতো সহযোগ কৰিম ইহঁতৰ লগত আৰু ইয়াত একাধিক্ৰমে প্ৰাইজবোৰ সজাই থৈছে মানে আজিৰ দিনটোত যিমানবোৰ কাৰ্যসূচী আছে তাৰ ইয়াত প্ৰাইজবোৰ সজাই থোৱা আছে আৰু চাই লওক আপোনালোকে প্ৰাইজবোৰ আৰু বিচাৰকৰ মন জয় কৰিব পৰাজনে পুৰস্কাৰটো লাভ কৰিব আৰু এয়াই হৈছে বৰ্ণগড় মাঘী উৎসৱৰ জাপি আৰু স্নেহপত্ৰ কণ্টেক্ট চিৰিয়ালো মোৰ লগত আছে নীতিশ দা মানে ব্লগিং কৰি ভাগৰি পৰিলো দোকান আছে ইয়াতে মাঘী উৎসৱ যি হৈ আছিল সৰভোগত তাৰে দোকান আছিল কিন্তু উঠি গ'ল আজি যিহেতু শেষৰটো কাৰ্যক্ৰম প্ৰগ্ৰাম আছে শেষৰটো প্ৰগ্ৰাম তো এতিয়া মানে যিসকল বিবাহিত মহিলা আছে তেওঁলোকৰ বিহু প্ৰগ্ৰাম চলি আছে তাৰপিছত বৰ বিহুতি প্ৰগ্ৰাম হ'ব চাম গোটেইখিনি আৰু কুচাৰ নৃত্য আছে গোটেইখিনি চাই ঘৰলৈ বুলি যাম ৰাজৰ লগত একেলগে আকৌ এটা ভিডিঅ'ত ভিডিঅ'টো লাইক কৰক এতিয়াই লাইক লাগে আৰু মই ইয়াতে আহি ভিডিঅ' এটা আপলোড কৰি আছে আৰু নীতিশ দাই নাকাটি গৈছিল ভিডিঅ'টো আপোনালোকে চাইছে যদি চোৱাও নাই চাব লাগিব আৰু লাইক লাগিব নীতিশ কুমাৰ ৰায় সাৰ্চ কৰিব নীতিশ কুমাৰ ৰায় ইফালে নাচনীসকলৰ প্ৰেক্টিচ চলি আছে আৰু নতুন এজন ইউটিউবাৰ লগ পালো কি নাম জেপিছ লাইভ চেনেলটো ভিজিট কৰিব আৰু আগত আছে আমাৰ সকলোৰে পৰিচিত নীতিশ দা আল্টিমেট না বিল্লি আছে পিছফালে কভাৰত আছে বিল্লি এজন আৰু ইউটিউবাৰ লগ পালো ভাইটি আছে এটা কৈ দিয়া তোমাৰ চেনেলটোৰ নামটো ডিক্সুছ ব্লগছ সকলোৱে চেনেলটো ভিজিট কৰিব আৰু লগত আছে নীতিশ দা লগ পালো প্ৰগ্ৰামটো ওচৰতে চলি আছে ইয়াতে কালী মন্দিৰ প্ৰাংগণত ভাইটি চেনেলটো ভিডিঅ' দি আছে না তুমি আজি কৰা নাই ভিডিঅ' দি থাকিবা তুমি আৰু সকলোৱে যাই চেনেলটো ডেছক্ৰিপশ্যনত পাই যাব সাবস্ক্ৰাইব কৰি দিব সোনকালে যাতে ভাইটিয়ে জ্ঞান দিব যাতে উঠিব পাৰে আমাৰ ডিম্পুদাক লাগে না ডিম্পুদাক লাগে ডিম্পুদাক লাগে এতিয়া নীতিশ দায়ো যাব ময়ো যাম
এতিয়া শেষ হ'ল আৰু প্ৰগ্ৰাম আৰু ৰাতিও হয় বেছিকৈ তো ওপৰত যাম আৰু ভিডিঅ'টো দিব লাগিব না সোনকালে এডিট কৰি তো ভিডিঅ'টো দেখা পাব একেলগে আৰু আমি প্ৰায় একেলগে ভিডিঅ' দি থাকিম সাপোৰ্ট কৰক ৰাজক সাপোৰ্ট কৰক আৰু নীতিশ দাকো আৰু নতুন নতুন ভিডিঅ' একেলগে পাই থাকিব সেইবাবে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লাইক কৰিব আৰু ভিডিঅ'টো ইমানতে সামৰো বাই 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 বাই